আলু এখন অকণমান মোৰ ৰুটিৰো Can anybody out there hear me? Hear me? 'Cause I just wanna say গাইজ প্ৰণালী যে বেক আকৌ আপোনালোকৰ মাজলৈ আহি গ'ল বৰ্ণালী। আশা কৰিছোঁ আপোনালোকৰ সকলো ভালেই আৰু মোৰো ভাল। বহুত দিনৰ মূৰত আপোনালোকৰ মাজৰে এণ্ট্ৰি মাৰিছোঁ। চ' ভাবিছোঁ আপোনালোকে মোক পাহৰি গ'ল বুলি, বহুত দিন নাই তাই নুকুলি গ'ল বুলি। ভিডিঅ' চাগে আপলোড নাইও কৰা নাই চাগে, কিন্তু সেইটো নেভাবিব। মই মাজে মাজে এনেকৈ ঘপককৈ আহি থাকিম। মানে মই ডিউটি যাবতো আহিবতো নোৱাৰিছোঁ, তথাপিতো আপোনালোকক মই মোৰ ব্লগ দেখাই থাকিম বুলি মই আশা কৰিলোঁ। সদায়তো ডেইলি ব্লগ দেখাব নোৱাৰোঁ, মাজে মাজে এনেকৈ কেতিয়াবা আহি থাকিম। আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিলোঁ। প্লিজ স্কিপ নকৰাকৈ চাব বুলি মই আশা কৰিছোঁ। ইন লাভ ইউ। আটা মুঠি থাকিলে মানে মা থাকে, এইবাৰ মা নাই। সেইটো মোৰ আটা বহুত কমেই হ'ল নেকি জানো, ৰিফাইন বেছিকৈ দিলোঁ নেকি, মই কথাবোৰ মানে একদম কোমল হৈ গৈছে। মানে শুকান আটা দি 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 মোক পাতলা হৈছোঁ। আলু লুচি খোৱা মুখি ওলাই গৈছেগৈ। যিমানখিনি পাৰোঁ মুঠিলোঁ, এতিয়া হাত বিষাই গৈছেগৈ। আৰু আফাম ৰুটি কৌ গোল গোল কাৰেংগা হিন্দী কেনেকুৱা মাৰিছোঁ ফাটাফাটি। মাতাচি খাই নাই, আলু উতলি আছে। দেখাই আছোঁ আজি মোৰ ৰেচিপি, ভক মইতো বনাব নেজানো। এনেই খাং লাগে, পইচাটো ইমান নাই, কিমাননো কিনি খাম। দোকানীক পইচা দিয়াতকৈ নিজে ঘৰত বনাই ট্ৰাই এটা কৰি চোৱাটো ভাল হয়। দেখাই আছোঁ কেনেকুৱা হয়। মোৰ মতেতো খাই যাবই লাগিব, তথাপিতো বনাই খাই চোৱাটো বেছি ভাল। আপোনালোককো খুৱাই আছোঁ, মোৰ লগতে খাব। চাই থাকক ভিডিঅ'টো, চাই ভাল পাব বুলি আশা কৰিলোঁ। মানে মই বহুত দিনৰ মূৰত টপকিলোহি আপোনালোকৰ মাজত। ভাবিছে এইজনী চাগে বহুত দিন নাই, লুপ্ত হ'ল বুলি। মানে এটা কথা, মোৰ ডিউটি যোৱাবা মই টাইম নাপাওঁ। ডিউটিৰ পৰা আহি ভাগৰ লাগে, শুই থাকোঁ, শুই ভাত খাওঁ, সেইবোৰ কৰোঁতে মোৰ যায়গৈ দিনটো। ব্লগ দিবলৈই নহয়, ডিউটি যাওঁ ৰাতিপুৱাই শুই উঠি গা ধুই পিনে ডিউটি যাওঁ, আহি পিনে নহয়গৈ। আপোনালোকে বুজিছে ন? চ' আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা কৰিলোঁ। লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাওঁ। নতুনকৈ চাইছে প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব দেই মোৰ চেনেলটো। এণ্ড কমেণ্টত জনাব মোৰ আজি আলু পৰঠা নহ'ব চাগে, ৰুটিয়ে হ'বগৈ যে। আলু ৰুটি কেনেকুৱা হ'ব আপোনালোকে জনাব দেই। আলু 4টা কাটিছিলোঁ নে 3টা কাটিছিলোঁ জানো, পাহৰি থাকিলোঁ। পিঁয়াজ চিয়াজ নিমখ জলকীয়া দি লৈছোঁ। এতিয়া ভালকৈ সানি লওঁ। ৰেড চিলি দিম আৰু আৰু কিবা কিবি এনেকৈ মছলা দিম, মানে টেষ্ট আহিবলৈ। সেই আলু কিছুমান আলু কেথেলুৱা সিজিছে, বহুত দেৰি মই সিজালোঁ। তাৰ লগৰবোৰ সিজি গ'ল, কেইটামান আকৌ নিসিজেই। একদম উটাপাতিয়া আছে আজিকালি। কি আৰু আগৰ দিনেই ভাল আছিলে, সাৰ চাৰ নিদিয়ে আগৰ দিনত। সঁচাকৈ আমাৰ আইতাহঁতৰ ইমান বেমাৰ নাই, আমাৰ যিমান আছে মাৰ যিমান বেমাৰ আছে। আমাৰ আইতা হাতকা কাহানিবা মই মোৰ ভিডিঅ'লৈ আনিম বাৰু, আপোনালোকক দেখাম। ইমান হাতকা একো বেমাৰ নহয়। এতিয়া আমি ইমান মানে সাৰ দিয়া বস্তুবোৰ খোৱা হৈছে, মানুহ বেছিকৈ বেমাৰী হৈছে। শকত হ'লে কি হ'ব, ভিতৰে কিমান বেমাৰ হৈ থাকে। এতিয়া আমি নিজে মেডিকেল লাইনত গম পাওঁ ন, কি খালে কি হয়। ইটো যদি বাচিয়ে থাকোঁ, এনেই ক্ষীণ বাচোঁতে আৰু দেখোন খাবলৈ একো নাথাকিব, চব সাৰ দিয়া বস্তুৱেই থাকে। তাতো মানে এইটো লাড্ডুটো শেষ কৰি ইয়াত অকণমানকৈ উলিয়াই লৈছোঁ, শুকান আটা অকণ মিক্স কৰি লৈছোঁ। চব বস্তু মই দেখিছে নাই, টেবুলখনত একদম সজাই লৈছোঁ, মানে উঠি নাযাওঁ আনকি মানুহ যে। এতিয়া মই বেলিম, বাকলি চাকলি ইয়াতে পেলাইছোঁ। ভাবিছে এইজনী ভাল লেচি বুলি আপোনালোকে দেই। এতিয়া অকণমান বেলি ল'লোঁ। মোৰ ৰুটি কাহানিও ইমান ধুনীয়া নহয়। মই ৰেড চিলি নিদিলোঁ, ভাবিছিলোঁ ৰেড চিলি দিম। আমাৰ মাতাচি ৰেড চিলি খাব নোৱাৰে, খালেই আৰু অহা যোৱা, মানে বুজি পাইছেই নহয়, আৰু অহা যোৱা কৰি থাকে। সেইকাৰণে মাতাচিৰ কাৰণে মই ৰেড চিলি দিব নোৱাৰিলোঁ।
তেতিয়া গম নাপাওঁ ন ৰুটিৰ ভিতৰত কোনটো মই কোনটো ৰেড চিলি দিলোঁ কোনটোত নাই দিয়া আলু মানে বহুতে হৈ গ'ল আটা মানে অকল 8টাহে হ'লগৈ ৰুটি যদি ভাবিছোঁ কাইলৈও ডিউটিলৈ যাওঁতে লৈ যাওঁ নেকি এতিয়া মই আপোনালোকক কৰি দেখাইছোঁ এখন হাতে মই ধৰি পিনে এখন হাতে কৰিবলৈ মোৰ অকণমান দিগদাৰ হৈছে তথাপিতো আপোনালোকক মই দেখাবলৈ মই ইভাগে দেখাই নাই মোবাইলটোত চাই চাই বনাই আছোঁ এনেই সেইটো নিচিনা লাগিছে নাই সেইটোকে কয় ম'ম' আচ্ছা ম'ম'টো এনেকৈ মানে এইটো ষ্টাইলতে বনায় হাহা এতিয়া ইয়াক মই বেলিম এয়া মই বেলি দিলোঁ মানে সেইটো যে মই এনে লাডুৰ নিচিনা কৰিছিলোঁ সেইটো তাৰপিছত দি পিনে মানে বেছি জোৰকৈ মানে বেলিব নালাগে কিয়নো বেলি দিলে হেৰি এইটো কি কয় ওলাই আহিব আলুখিনি আৰু মানে সেইটো যে লাডুটো বনাওঁ মানে চবফালে চাই ল'ব লাগে মানে কেনেবাকৈ বাট আছে নি বাট মানে ফুটা আছে নি মানে কেনেবাকৈ যদি অকণমান বাট থাকি যায় সেইফালে দিয়ে ওলাই আহিব মই চবফালে চাই মেলি বনালোঁ এইটো ধুনীয়াটো নহয় এতিয়া আগপাকে মোৰ ৰুটিৰো এইখন লাষ্ট অকণ বেয়াও লাগিলে আইতাকে দিম যা এখন আইতাকে দিম আইতাই খাব এতিয়া মই নি তেলত দিওঁগৈ টাৱাত তেল দিলোঁ গৰম হৈছে আৰু দিওঁগা ফাৰ্ষ্টতো মায়ে দিব দেই মানে মই ইমানখিনি মেহনত কৰিলোঁ ন মায়ে অকণমান তেলত দিব গৰম হ'ল দিয়া আয়া ৰুটিখনৰ নমুনা ৰুটি আলু সোমাই আছে কাৰণে ডাঠ লাগিছে বন্ধ কৰ দেই খাইটো ভালেই লাগিছে খালি জ্বলাটো কম হ'ল মায়ে কৈছিলে ভোট জলকীয়া দি দিবলৈ ভয় লাগিলে ভোট জলকীয়া দি দিম হয় বেছিকৈ যদি পুৰে তেতিয়া খাব নোৱাৰিম ন অকণমান কেঁচা জলকীয়া এটা খাইছোঁ বাৰু কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে মজা টেষ্টি আপোনালোকে কমেণ্ট কৰি ক'বচোন দেখাত কেনেকুৱা লাগিছে দেখাততো ভগাই লাগিছে সঁচা কথা এটা কওঁ ৰুটি মোৰ বেলাও ভাল নহয় ইভাগে দেখিও ভাল লগা নাই মোৰ ইমান হেৰি নহয় যে কিন্তু খাই ভাল লাগিছে ৰূপত নাযাব গুণলৈ যাব ধুনীয়া হ'লে লাভ নাই ৰূপে গুণ ভাল হ'ব লাগিব তেনেকুৱা ৰুটিখনো তেনেকুৱা হৈছে দেখি ভাল লগা নাই কিন্তু খাই মজা লাগিছে আজি ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে বুলি মই আশা কৰিলোঁ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মাজে মাজে এনেকেই আপোনালোকৰ মুখতে নপতিছে ঠিক আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিলোঁ এনেকৈ কৈ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মই মাজে মাজে এনেকৈ আহি থাকিম এতিয়া টাটা বাই বাই গুড নাইট মই পুনৰ আকৌ ধামাকাদাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ